ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক নীলমণি ফুকনদেৱে লিখা সময় নামৰ পাঠটিৰ কিছু আভাস দিবলৈ লৈছোঁ। তোমালোকে মন দি শুনিবা হওক। নীলমণি ফুকনদেৱে সময়ৰ প্ৰকৃত অৰ্থ কি তাক প্ৰকাশ কৰিবলৈকে এই পাঠটি উল্লেখ কৰিছে। সময় সম্পৰ্কে সচেতনতা আৰু তাৰ উচিত ব্যৱহাৰ জ্ঞান দিবলৈ বিচাৰিছে। সময় গতিশীল, ই কাৰো বাবে ৰৈ নাথাকে। এবাৰ যোৱাৰ সময় পুনৰ ঘূৰি নাহে। সেয়ে সময়ৰ জোখ মিলাই দৈনিক কাম কাজবিলাক কৰি যাব লাগে। নৈ সোঁতৰ লগত সময়ক তুলনা কৰা হয়। নৈ সোঁত যাওঁতে চকুৰে দেখা পোৱা যায়, কিন্তু সময়ৰ সোঁত চকুৰে দেখা পোৱা নাযায়। কৰ্মৰ জৰিয়তেহে সময়ক ধৰিব পাৰি। সেয়ে কাৰ্যক্ৰম অনুসৰি সময়ক ভাগ কৰা হৈছে। সময়ৰ ডাঙৰ ভাগবিলাক হৈছে যুগ, কল্প, শতাব্দী। মজলীয়া ভাগকেইটা হ'ল ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাক দিন, ৰাতি, পোহৰ। তাৰো ভগ্নাংশ কিছুমান আছে, সেইবিলাক হ'ল দণ্ড, পল, অনুপল। সময়ৰ ভাগবিলাকৰ বিশেষ বিশেষ কিছুমান লক্ষণ আছে। পৃথিৱীৰ প্ৰায়ভাগ সমাজতে কিছুমান ধৰ্ম, মহাপুৰুষ, বিশেষ ঘটনা আদিৰ প্ৰভাৱ লক্ষ্য কৰি সময়ক বিভক্ত কৰা হয়। হিন্দু শাস্ত্ৰমতে এনেদৰে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কী অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন। খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰৰ যীশুৰ ৰাজত্বৰ। ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন। এইবিলাকৰ জৰিয়তে একোটা যুগৰ লক্ষণ পাব পাৰি। ঠিক তেনেদৰে কিছুমান ঘটনাক অৱলম্বন কৰি সময়ক ভাগ কৰা হয়। অসমত শংকৰদেৱৰ সময়খিনিক শংকৰী যুগ। এনেদৰে ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ-বিগ্ৰহ, ৰাজত্ব আদিৰ জৰিয়তে সময়ৰ একোটা নিৰ্দিষ্ট সময়ৰ কথা জানিব পাৰি। তেনেদৰে সৃষ্টি হৈছে শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতন্যাব্দ আদি।